वेलकाम बैक टू माय यूट्यूब चैनल हाफिजुर कम्पिउटार। आज मैं आपनालोকক देखुवाम जे आपनालोके यदि CSC सेंटर लय तेनहले की काम करिब पारिब बा किमान टका इनकाम करिब पारिब आरु की सुविधा पाब। तो प्रथमे मैं आपनालोকক जनाइ आसो जे आपनालोके यदि CSC सेंटर लय तेनहले आपनालोके इलेक्ट्रिसिटी बिल दिब पारिब, इन्सुरेन्स करिब पारिब, रेलर टिकेट, प्लेनर टिकेट এইবিলাক আপোনালোকে বনাই দিব পাৰিব আৰু ডিছ ৰিচাৰ্জ কৰিব পাৰিব, যিকোনো মোবাইল ৰিচাৰ্জ কৰিব পাৰিব আৰু শ্ৰমিক কাৰ্ড বনাই দিব পাৰিব, ফসল বীমা যোজনা এপ্লাই কৰিব পাৰিব আৰু তাৰপিছত PM কিষাণৰ বায়োমেট্ৰিক দিব পাৰিব। আপোনালোকে এনেকৈ ভোটাৰ ID কাৰ্ড এপ্লাই কৰিব পাৰিব। এনেকুৱাকৈ বহুতো কাম আছে আপোনালোকে কৰিব পাৰিব আৰু প্ৰতিটো কামতে আপোনালোকে কমিশ্যন পাব। আপোনালোকে পেন কাৰ্ড এপ্লাই কৰিব পাৰিব, কাৰেকশ্যন কৰিব পাৰিব, এনেকুৱা বহুতো কাম যিমানে কাম আপডেট হ'ব আপোনালোকে CSCৰ মাধ্যমত কৰিব পাৰিব আৰু প্ৰতিটো কামতে আপোনালোকে কমিশ্যন পাব। আপোনালোকে CSCৰ মাধ্যমত HDFC বেংক নাইবা এক্সিছ বেংক আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকে তাৰ পৰা চুইপ মেচিন লৈ ট্ৰানজেকশ্যন কৰিব পাৰিব, পইচা পঠাব পাৰিব আৰু যিকোনো টিকিট হওক, ৰেলৰ টিকিটেই হওক বা প্লেনৰ টিকিটেই হওক আপোনালোকে তাৰ পৰা কি কৰিব পাৰিব, এক্টিভ কৰিব পাৰিব। এনেকুৱাকৈ বহুতো কাম আছে আপোনালোকে CSCৰ মাধ্যমত কৰিব পাৰিব আৰু প্ৰতিটো কামতে আপোনালোকে কমিশ্যন পাব। ধৰক এতিয়া ফসল বীমা যোজনাৰ কাম চলি আছে, আপোনালোকে কৰিব পাৰিব CSCৰ মাধ্যমত। তাৰপিছত PM কিষাণৰ কাম চলি আছে, আপোনালোকে CSCৰ মাধ্যমত কৰিব পাৰিব। তাৰপিছত শ্ৰমিক কাৰ্ডৰ কাম চলি আছে, আপোনালোকে CSCৰ মাধ্যমত কৰিব পাৰিব। এনেকুৱা আৰু বহুতো কাম আছে, ছাৰ্ভিচ আছে, আপোনালোকে CSCৰ মাধ্যমত কৰিব পাৰিব। যিকোনো পে'মেণ্টেই হওক, যিকোনো মোবাইল ৰিচাৰ্জেই হওক, অল মোবাইল ৰিচাৰ্জে আপোনালোকে CSCৰ মাধ্যমত কৰিব পাৰিব। আপোনালোকে CSC ID ল'লে মাহত মিনিমাম আপোনালোকে 15 থেকে 20 হাজাৰ টকা আপোনালোকে ইনকাম কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে আপোনালোকে CSC কেনেকৈ ল'ব বা কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব বা কেনেকৈ এপ্লাই কৰিব লাগিব। মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকৰ কি CSC ID ল'বলৈ হ'লে ক'ত যাব লাগিব বা কি কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম, লাইভ আপোনালোকক দেখুৱাই দিম। তো বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে শেষ হ'ল। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।